মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল মুক্ত চন্দলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ নৱমমান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায় আমাৰ চাৰিওকাষৰ বস্তুবোৰ এই শীৰ্ষক পাঠটি আমি আলোচনা কৰি আছিলোঁ আৰু প্ৰথম যিটো ভিডিঅ' আছিলে তাত আমি পদাৰ্থৰ অৱস্থাৰ বিষয়ে বা ইয়াৰ সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি তোমালোকলৈ লৈ আহিছোঁ দুটা তিনিটা চমু টপিক, সেইকেইটাৰ ওপৰতে আমি আলোচনা কৰিম যে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে। ২ নম্বৰতে আলোচনা কৰিম গলনাংক কি বা মেল্টিং পইণ্ট কি। তৃতীয়তে আলোচনা কৰিম বিগলনৰ লিন তাপ আৰু লিন তাপ। বিগলনৰ লিন তাপক ইংলিছত কোৱা হৈছে লেটেন্ট হিট অফ ফিউজন আৰু লিন তাপক কোৱা হৈছে লেটেন্ট হিট। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে এই কথাটো জানিবলৈ বা এই বিষয়টো যে যোৱাৰ আগতে আমি জানিব লাগিব যে আমি জানো যে পদাৰ্থৰ অৱস্থা তিনিটা, গোটা, জুলীয়া আৰু গেছীয়। আৰু এই তিনিটা অৱস্থা হৈছে যে কি পদাৰ্থৰ যিবিলাক কণিকাৰে গঠিত সেই কণিকাবিলাকৰ মাজত যিটো আকৰ্ষণ বল থাকে সেই আকৰ্ষণ বলটোৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই পদাৰ্থৰ এই তিনিটা অৱস্থা নিৰূপিত হয়। যিমানে আকৰ্ষণ বল বেছি হ'ব অৰ্থাৎ অণুবিলাক যিমান টাইটলি বাইণ্ডিঙত থাকিব তেতিয়া সিহঁতৰ অৱস্থাটো হ'ব গোটা অৱস্থা। তাতকৈ কম হ'লে কি হ'ব জুলীয়া অৱস্থা হ'ব। আৰু যেতিয়া একেবাৰে নেগলিজিবল এমাউণ্ট অৰ্থাৎ ইগন'ৰ কৰিব পৰা এটা এমাউণ্টৰ দ্বাৰা সিহঁতৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ বল থাকিব তেতিয়াই সিহঁতে হৈ পৰিব গেছীয় অৱস্থা। এতিয়া এই তিনিটা অৱস্থাৰ এটাৰ পৰা আনটোলৈ পৰিৱৰ্তন হ'ব পাৰে নে নোৱাৰে। ইয়াত কৈছে যে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে, তেনেহ'লে এই প্ৰশ্নটোৰ উত্তৰত আমি কি ক'ম যে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন নিশ্চয় হয়। কেনেকৈ? অৰ্থাৎ আমি যদি মন কৰোঁ তেনেহ'লে আমি ঘৰত ব্যৱহাৰ কৰা কিছুমান বস্তুলৈ বা সেই পদাৰ্থবিলাকৰ পৰিৱৰ্তনবিলাক মনলৈ আনো। কি হয় ঠাণ্ডা দিনত যেতিয়া আমি কিচেনত যাওঁ তেনেহ'লে দেখা পাওঁ যে ঘিৰ যিটো বটল থাকে সেই ঘিৰ বটলটো জুলীয়া ঘিখিনি কি হয় গোট মাৰি থাকে। নাইবা আমি ব্যৱহাৰ কৰা নাৰিকল তেলৰ যিটো বটল সাধাৰণ অৱস্থাত জুলীয়া হৈ থাকে আৰু ঠাণ্ডা দিনত কি হৈ থাকে গোটা হৈ থাকে। সিহঁতক আকৌ আমি কি কৰোঁ হয় ৰ'দত দিওঁ নাইবা গৰম পানীত সেই টেমাটো সোমোৱাই থওঁ যাতে তাৰ ভিতৰত থকা সেই গোটা নাৰিকল তেলখিনি নাইবা ঘিখিনি গলি পেলাই জুলীয়া অৱস্থা প্ৰাপ্ত হয়। অথবা গৰমৰ দিনত আমি কি কৰোঁ পানী বটলত ভৰাই পেলাই ফ্ৰিজত আইচ বক্সত ভৰাই দিওঁ, তেতিয়া কি হয় সেই পানীখিনি গোটা বৰফলৈ পৰিৱৰ্তন হয়। ঠিক এনেধৰণে কিছুমান আমি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন দেখা পাওঁ। তাৰপিছত সেইটো হৈছে গোটাৰ পৰা জুলীয়া, তাৰপিছত জুলীয়াৰ পৰাও আকৌ গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়। যেনেকৈ পানীৰ ভাৱ, পানী আমি যেতিয়া কেটলিত উতলাই থাকোঁ তেতিয়াহ'লে আমি কি দেখা পাওঁ কেটলিখন আঁতৰাই দিলে তাৰ ওপৰত বগা কিছুমান গেছীয় পদাৰ্থৰ নিচিনা উৰি যায়। অৰ্থাৎ জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়। আৰু এটা ইণ্টাৰেষ্টিং পৰিৱৰ্তন আছে, সেইটো কোৱা হৈছে ইংলিছত ছাবলিমেশ্যন। অৰ্থাৎ ছাবলাইম যিবিলাক ছাবষ্টেঞ্চ থাকে উদ্যায়ী পদাৰ্থবিলাকৰ পৰিৱৰ্তন হয়। সেইটো আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম বিশদভাৱে। সেইটো হৈছে ঊৰ্ধ্বপাতন। অৰ্থাৎ ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াত কি হয় গোটা পদাৰ্থ এটা পোনপটীয়াকৈ জুলীয়া পদাৰ্থলৈ পৰিৱৰ্তন নোহোৱাকৈ গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়। অৰ্থাৎ এই বস্তুটোত এই পইণ্টটোত আমি গম পালোঁ পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে, তেতিয়া আমি গম পালোঁ যে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ডেফিনেটলি হয় বা নিশ্চয় হয়। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি নেক্সট পইণ্টলৈ আহিছোঁ গলনাংক বা ইংলিছত কোৱা হৈছে মেল্টিং পইণ্ট। গলনাংক কি? গলনাংক হৈছে এটা উষ্ণতা। কি উষ্ণতা? যি উষ্ণতাত গোটা পদাৰ্থই কি কৰিবলৈ আৰম্ভ কৰে গোটা পদাৰ্থই গলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাক কি বুলি কোৱা হৈছে গলনাংক বুলি কোৱা হৈছে বা ইংলিছত কোৱা হৈছে মেল্টিং পইণ্ট। অৰ্থাৎ গলনাংক হৈছে সেই উষ্ণতা যি উষ্ণতাত গোটা পদাৰ্থ গলিবলৈ আৰম্ভ কৰে। এইটো ইংলিছত কোৱা হৈছে মেল্টিং পইণ্ট। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি এটা ইণ্টাৰেষ্টিং টপিকৰ বিষয়ে আলোচনা কৰিম। সেইটো হৈছে প্ৰথমতে আমি লিন তাপটো আলোচনা কৰি লওঁ। লিন তাপ কি? ইংলিছত কোৱা হৈছে লেটেন্ট হিট। লেটেন্ট হিট। এতিয়া এই ইংলিছত কোৱা হৈছে যিটো লেটেন্ট, এই শব্দটোৰ অৰ্থ হৈছে অসমীয়া লিন। লিন হিট মানে হৈছে তাপ। হিট মানে হৈছে তাপ। এই লিন শব্দটোৰ অৰ্থ হৈছে কি? লিন শব্দটোৰ অৰ্থ হৈছে লুপ্ত।
লুপ্ত লীন তাপ লুপ্ত হৈ যোৱা তাপ অৰ্থাৎ আমি জানো যে তাপ কি তাপ হৈছে এবিধ শক্তি এই শক্তিটো প্ৰয়োগ কৰি পেলাই কি কৰিব পাৰি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাব পাৰি অৰ্থাৎ কঠিনৰ পৰা জুলীয়াৰ পৰা গেছীয় নাইবা কি হয় মই যেটো বলো ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া গোটা পদাৰ্থক পুনপুটিয়াকৈ গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয় কিন্তু এই যেটো লীন তাপৰ কথা কোৱা হৈছে এই লীন তাপটোৱে উষ্ণতাৰ পৰিৱৰ্তন নোহোৱাকৈ পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটায় বুজা হৈছে নে অৰ্থাৎ এই লীন তাপটো হৈছে সেই তাপ যি তাপে কি হয় ধৰি লৈছো গোটাৰ পৰা জুলীয়া অৱস্থালৈ গোটাৰ পৰা জুলীয়া অৱস্থালৈ কি কৰিলে ই পৰিৱৰ্তন ঘটালে কিন্তু উষ্ণতাৰ পৰিৱৰ্তন নহলে উষ্ণতা পৰিৱৰ্তন নহয় অৰ্থাৎ যি তাপে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটায় কিন্তু উষ্ণতাৰ পৰিৱৰ্তন নঘটায় সেই তাপক কি বুলি কোৱা হৈছে লীন তাপ বুলি কোৱা হৈছে সেইটোৱে হৈছে এই লীন তাপ ধৰি লৈছো বৰফৰ টুকুৰা এটা গোটা বৰফৰ টুকুৰা হেতুত উষ্ণতা কিমান থাকিব 0 ডিগ্ৰী সেন্টিগ্ৰেড আমি বৰফৰ টুকুৰাটো মুক্ত অৱস্থাত ৰাখিলো সেই বৰফৰ টুকুৰাটো গলিবলৈ আৰম্ভ কৰিলে কিন্তু কিছু সময়ৰ পিছত সেই পানীখিনি যদি আমি থাৰ্মোমিটাৰ দি চাওঁ তেনেহলে সেই পানীখিনিটো কি দেখা পাম উষ্ণতা 0 ডিগ্ৰী সেন্টিগ্ৰেডে আমি দেখা পাম অৰ্থাৎ গোটা আৰু এই জুলীয়া এই দুইটা পদাৰ্থৰ অৱস্থাৰ যেটো পৰিৱৰ্তন হ'ল তাত কিন্তু কি হ'ল উষ্ণতাৰ পৰিৱৰ্তন হোৱা নাই কিন্তু অৱস্থাৰ পৰিৱৰ্তন হৈছে ইয়াত গোটা বৰফ আছিল ইয়াত কি হৈ গ'ল জুলীয়া পানীলৈ পৰিৱৰ্তন হ'ল কিন্তু আমি প্ৰয়োগ কৰা তাপখিনি গলে গ'ল তাপখিনি কি হৈ গ'ল তাত আচলতে এই তাপখিনি তাত লীন হৈ গ'ল অৱস্থাৰ পৰিৱৰ্তন ঘটাওতে আমি প্ৰয়োগ কৰা তাপখিনি লীন হৈ গৈছে সেইটোকে কোৱা হৈছে লীন তাপ এতিয়া নেক্সট টপিকটোলৈ আমি আহিছো এটো হৈছে বিগলনৰ লীন তাপ কি বিগলনৰ লীন তাপ কি এই বিগলন এই শব্দটো আহিছে গলনৰ পৰা বিগলন এই শব্দটো আহিছে গলনৰ পৰা অৰ্থাৎ ইয়াত বিগলন হওঁতে অৰ্থাৎ গোটা বৰফৰ টুকুৰাটো জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হৈছে এটো কি হৈছে বিগলন হৈছে ইয়াত কি হৈছে আমি নিৰ্দিষ্ট পৰিমাণৰ তাপ প্ৰয়োগ কৰিছো য'ত উষ্ণতাৰ কোনো পৰিৱৰ্তন হোৱা নাই গতিকে ইয়াত যিখিনি তাপ লুপ্ত হৈ গ'ল সেইটো কোৱা হৈছে লীন তাপ অৰ্থাৎ এইটো বিগলনৰ লীন তাপটো আমি ক'ব লাগিব যে এক বায়ুমণ্ডলীয় চাপত 1 কিলোগ্ৰাম গোটা পদাৰ্থক গলিবলৈ প্ৰয়োজন হোৱা তাপক কি বুলি কোৱা হৈছে বিগলনৰ লীন তাপ বুলি কোৱা হৈছে আৰু লীন তাপটো সাধাৰণভাৱে যদি আমি তাৰ ডেফিনেশন অৰ্থাৎ সংজ্ঞাটো যদি দিবলৈ যাওঁ তেনেহলে আমি ক'ব লাগিব যে এক বায়ুমণ্ডলীয় চাপত পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা তাপেই হৈছে লীন তাপ ছাত্ৰ ছাত্ৰীসকল এইটা বস্তু এই বিগলনৰ লীন তাপ কি আৰু লীন তাপ কি এই দুটা পৰীক্ষাত আহাৰ খুবেই সম্ভাৱনা থাকে গতিকে এইটা বিষয়ে আমি আজি আলোচনা কৰিলে চমু ভিডিঅ'টো মই পুনৰ শেষত আকৌ এবাৰ কৈছো যে গলনাংক হৈছে পদাৰ্থৰ গোটা পদাৰ্থ যি উষ্ণতাত গোটা পদাৰ্থ গলিবলৈ আৰম্ভ কৰে সেইটো হৈছে তাৰ গলনাংক ঠিক তেনেকে বিগলনৰ লীন তাপ বুলি ক'বলৈ হলে আমি ক'ব লাগিব যে এক বায়ুমণ্ডলীয় চাপত 1 কিলোগ্ৰাম গোটা পদাৰ্থ গলিবলৈ প্ৰয়োজন হোৱা তাপকে কি বুলি কোৱা হৈছে লীন তাপ বুলি কোৱা হৈছে ইয়াত উষ্ণতাৰ কোনো পৰিৱৰ্তন নঘটে ছাত্ৰ ছাত্ৰীসকল আজি এই চমু ভিডিঅ'টো তোমালোকক এইকেইটা বিষয়ে আগবঢ়ালো ইয়াত যদি কিবা তোমালোকৰ সুধিবলগীয়া থাকে তেনেহলে মোৰ ভিডিঅ'টোৰ শেষত কমেন্ট সেকশনত তোমালোকে নিশ্চয় কমেন্ট কৰিবা আৰু মই তোমালোকৰ কমেন্টসমূহ পঢ়ি পেলাই তাৰ উত্তৰখিনি দিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আমি তোমালোকলৈ এটা ইন্টাৰেষ্টিং টপিক লৈ আহিম যেটো উষ্ণতাৰ যেটো স্কেল আছে সেলসিয়াছ বা সেন্টিগ্ৰেড আৰু কেলভিন ইয়াৰ ওপৰত প্ৰশ্ন সাধাৰণতে আহিয়ে থাকে প্ৰত্যেকবাৰতে
গতিকে সেই ভিডিঅ'টোৰ ওপৰত আমি বিশেষভাৱে আলোচনা কৰিম আৰু লগতে আলোচনা কৰিম ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াটোৰ বিষয়ে। তেনেহ'লে আজিলৈ এই ভিডিঅ'টোত ইমানেই। থেংক ইউ। এইটো পজহে কৰি থোৱা আছে না? পজ কৰি থোৱা আছে, আপুনি বেক কৰি দিয়ক, দি পেলাই চাওক। ভিডিঅ' কণ্টিনিউ হৈ আছে।